নতুন ভিডিঅ'লৈ স্বাগতম। তো আজিও আহিছোঁ বৰতেজপুৰ অগ্ৰগামী পুথিভঁৰালৰ বিহু চাবলৈ। তো জনপ্ৰিয় কণ্ঠশিল্পীৰ সমাগম মানে আজি প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই আছে। তো বহুতো গায়ক আছে আৰু তো দেখাইছোঁ, চাই থাকক। তো আহি পালোঁ আমি বিহুতলে। তো অনুষ্ঠান চলি আছে বহুত ডাঙৰ বিহু হয়, সেইকাৰণে পুৰা আৰক্ষী বিষয়া বহুত আহিছে আৰু কণ্ট্ৰল কৰিবলৈ বহুত দিগদাৰ। এই বিহুখনত যথেষ্ট মানুহৰ ভিৰ হয়। তো দেখাই আছোঁ। তো গাইজ এইটো গ্ৰুপ ডেন্সত কৰিশ্মা নাথৰ ভাইৰেল গীত। তো গাইজ এতিয়া বিহু মঞ্চত পে চলি আছে, কাৰণ ইমানে ভাইৰেল হৈছে পে কৰিশ্মা নাথৰ গান আছিল পে তো বহুতেই ভাইৰেল। অসমীয়া জাতি বিহু নৃত্য চলি আছে। মালতী চৰিত্ৰত অভিনয় কৰা এই চেগতে মই মীনাক্ষী ডেকাক চমুৱাই দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰী সভাপতি জিতেন দাসে। লগে দিয়াৰ দৰে ঘৰত চুপচাপ বহি থাকক, একো নাই। বেয়া হলেও আমাৰ লাভ নাই, ভাল হলেও লাভ নাই। কি আছে যি বাজে দি থৈ যাম তাতে। খালেও একো কৰিব নোৱাৰে আমাক, হয় না? এনে আনজত মৰা মুৰা দৰ্শক থাকে, জীৱ আছে নে নাই গমেই নাপায় দেখোন, জ্বৰ বুলিহে গম পায় এইগিলাখানো। গতিকে বেয়া নাপাব। আছো, কালিও আছো, আজিও আছো। ভুল ভ্ৰান্তি হ'ব পাৰে। ইমান ধুনীয়া পৰিৱেশ, ইমান বিশাল আয়োজন, অকমান যদি ৰমক জমককে চবে থাকে, ইমান ধুনীয়াকে সাজি কাচি আহিছে, ভাল লাগিব। উৎসাহ উদ্দীপনাৰে যদি আমাৰ লগত সহায় সহযোগিতা আগবঢ়াই যায়, তেতিয়াহ'লে আমাৰ অনুষ্ঠানবিলাক চলাই নিয়াত আৰু আমি উৎসাহ পাম। গায়ক উঠি গ'ল, মানুহৰ ভিৰ যথেষ্ট। আগৰ পিনে যাব নোৱাৰি, সেইকাৰণে পিছপিনে আছোঁ। তো যাব চেষ্টা কৰিম অলপ পিছত। তো চাই থাকক, আহি আছে প্ৰিয়ংকা ভৰালীও আহি আছে। তো বহুত গায়ক আছে। তো অহাকালিও বহুত আছে আৰু বলিউডৰো গায়ক আছে। তো চাব পাৰিব আপোনালোকে, দেখাই থাকিম মই, চাই থাকিব অকলে। প্ৰিয়ংকা ভৰালী আহি পাইছে। মিউজিচিয়ান ঠিক কৰি আছে বৰ্তমান। তো গীত পৰিৱেশন কৰিব কিছু সময় পিছতে। তো আপোনালোকে চাব পাৰিব, লগতে
গোটেই ভিডিঅ'টো ভালদৰে দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক কালিখিনিও মই দেখাই দিম একেলগে তো দুদিনৰ একেলগে গোটেইখিনি দেখাই দিম তো চাই থাকিব তো গাইজ তো মই কৈছিলোঁ যে আজি মানে যোৱাকালি ভিডিঅ'খিনিৰ লগত আজিৰো ভিডিঅ'টো লগ কৰি কিনে দেখাই দিম গোটেইখিনি তো যোৱাকালি আছিল প্ৰিয়ংকা ভৰালীৰ গীতৰ সৰা আমি চালোঁ তো আজিতো বহুতো জনপ্ৰিয় কণ্ঠশিল্পী আছে তো বলিউডৰ আছে তো নীল আকাশ আছে ফাৰ্ষ্ট টাইম তো তাৰপিছত আছে অনন্য চক্ৰৱৰ্তী তো এনেকৈ আৰু বহুত কেইজন জনপ্ৰিয় কণ্ঠশিল্পী আছে তো বলক আজি যাওঁ বিহু চাবলৈ আকৌ তো গাইজ আমি আহি পাইছোঁ বৰতেজপুৰ ধন্দাহঁতৰ মামীহঁতৰ ঘৰত আহিছোঁ বৰ্তমান তো ইয়াৰ পৰা গৈ আছোঁ তো বিহু ফিল্ডত গৈ আছোঁ ইয়াৰ পৰা তো চাই থাকক গাইজ আমি গৈছিলোঁ ধন্দাহঁতৰ মামীহঁতৰ আৰু তাতে পূৰা ভাত চাত খাই লৈ আহিলোঁ তো এতিয়া আহিছোঁ বিহুত তো বিহুতলৈ পালোঁ আৰু তো দেখাই আছোঁ আজি বহুতো জনপ্ৰিয় কণ্ঠশিল্পীৰ বহুতো ধুনীয়া ধুনীয়া গান শুনিবলৈ পাম তো নীল আকাশৰ পৰা অনন্য চক্ৰৱৰ্তী আছে লগতে তো বহুতো আজি ভাল প্ৰগ্ৰেম হ'ব তো চাই থাকক গাইজ ফাইনেলি আমি বিহুতলৈ আহি পালোঁ গাইজ ইতিমধ্যে অনন্য চক্ৰৱৰ্তী আহি পাইছে মিউজিচিয়ান অকল ঠিক কৰি আছে তো আজি মোৰ লগত আছে ঠাণ্ডা তো আজি গোটেইগিলাকে একেলগে বিহু চাম তো চাই থাকক ভিডিঅ'টো দিশাহারা কেমন বোকা মনটারে দিশাহারা কেমন বোকা মনটারে দিশাহারা কেমন বোকা মনটারে দিশাহারা কেমন বোকা মনটারে ये चंदन सा माथे पे सजाए रे सुबह में झूमा हमारा नमक लगाए ये घना वाले न जाने लगाए सबको पता है ये गाना सब मिलके गाए के देखे न जाने न जाने न जाए दिशाहारा केमन बोका मोंटारे दिशाहारा केमन बोका मोंटारे दिशाहारा केमन बोका
अच्छा लगा बहुत, क्योंकि आसामीज जो भाषा है, जो लैंग्वेज है, बहुत ही मीठा लगता है मुझे, बहुत ही स्वीट लगता है और आसामीज पीपल भी मुझे बहुत स्वीट लगते हैं। तो चलो आज का जो प्रोग्राम है हम लोग इसमें आसामी सॉन्ग भी तैयार करके आए हैं गाने के लिए और मैं चाहती हूँ कि आप सब बिहू डांस करेंगे मेरे गाने के साथ। करेंगे ना? कौन कौन बिहू नाचेगा मेरे साथ? चलिए चलो। বিহু চাব আহিছিলোঁ, লগ পালোঁ তপনক, তপনক বিহু চাব আহিছে। আহিলোঁ আৰু অনন্য চক্ৰৱৰ্তী বৰ্তমান গীত পৰিৱেশন কৰি আছে, পূৰা অসমীয়া বিহু গীত পৰিৱেশন কৰি আছে, পূৰা একদম ধামাকা ফালি আছে পূৰা। কেনে লাগিছে বিহু চাই? বিহু চাই ভালে লাগিছে, আহিলোঁ আৰু চাওঁ আৰু কেনে লাগে, মোৰ এতিয়ালৈকে ভাল লাগি আছে। আৰু নীল আকাশ আছে, বহুতো কণ্ঠশিল্পী আছে আৰু তো চাই থাকক। আৰু ইয়াতে অনন্য চক্ৰৱৰ্তীৰ গীতৰ অনুষ্ঠান সামৰণি মাৰিলে আৰু অনন্য চক্ৰৱৰ্তী যাবলৈ ওলাইছে, তো চাই থাকক। অনন্য চক্ৰৱৰ্তীৰ গীতৰ শৰাই ইয়াতে সামৰণি মাৰিল, তো এতিয়া বিহু হুঁচৰি এটা উঠিছে, তো চাই থাকক। এয়া বৰলাকাৰ মালতী অলপ কমেডি কৰি আছে। বৰলাকাৰ মালতী অলপমান কমেডি দি আছে মাজে সময়ে। আৰু বৰ্তমান নীল আকাশ আহি পাইছে, কিছু সময় পিছতে গীত পৰিৱেশন কৰিব, তো চাই থকাসকলে আৰু মিউজিচিয়ানবোৰ চব ৰেডি কৰি আছে, তো কিছু সময় পিছতে নীল আকাশ দা আহিব, গীত পৰিৱেশন কৰিব, তো চাই থাকক। সুখ সমৃদ্ধি সকলোকে কঢ়িয়াই আনি যাব। Come on.
আছে তো চাই থাকিব